ধুবুৰী জিলাক লৈ প্ৰকাশ পালে এক্সিট পোল। ধুবুৰী জিলাৰ 5 সমষ্টিক লৈ বৃদ্ধি পাইছে ভোটাৰৰ মাজত চৰ্চা। ধুবুৰীত বেবী বেগম, গৌৰীপুৰত নিশ্চিত সুবাহান আলীৰ জয়। অনিয়স্যতাত বিলাসীপাৰাৰ গোলকগঞ্জত হ'ব বিজেপিৰ জয়। বীৰ সিং জৰুৱাত বিপদ দুঘণ্টা বাজিব পাৰে বিধায়ক ৱাজেদ আলী চৌধুৰীৰ। এইবাৰ বীৰ সিং জৰুৱাত কপাল ফুলিব পাৰে আলী আকবৰ মিয়াৰ। মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো এক ব্ৰেকিং নিউজ। যোৱা 9 এপ্ৰিলত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ ফলাফলক ঘোষণা লৈ মাজত মাত্ৰ 3 দিন বাকী। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে এক্সিট পোল। সম্প্ৰতি ৰাজ্যৰ প্ৰায়বোৰ সংবাদ মাধ্যমে সম্প্ৰচাৰ কৰা এক্সিট পোলত অসমৰ পুনৰ বিজেপিৰ চৰকাৰ নিশ্চিত বুলি দাবী কৰিছে। সমান্তৰালকৈ অসমত কংগ্ৰেছ দলে 40খনতকৈ ওপৰত আসন নাপায় বুলি অনুমান কৰা পৰিলক্ষিত হৈছে। অসমৰ সংবাদ মাধ্যমৰ শেহতীয়া এক্সিট পোলৰ মতে ধুবুৰী জিলাৰ 5খন আসনৰ ভিতৰত 3খন কংগ্ৰেছ, 1খন বিজেপি আৰু 1খন কংগ্ৰেছ আৰু অগপৰ প্ৰাৰ্থীৰ মাজত 50 সম্ভাৱনা থকা বুলি অনুমান কৰিছে। অৱশ্যে সমীক্ষা মতে ধুবুৰী জিলাৰ ধুবুৰীত AIUDFৰ নজৰুল হক আৰু কংগ্ৰেছৰ বেবী বেগমৰ মাজত 50ত জয় লাভ কৰাৰ সম্ভাৱনা থকা বুলি অনুমান কৰা সমান্তৰালকৈ গৌৰীপুৰত কংগ্ৰেছৰ জয় নিশ্চিত বুলি সমীক্ষাত নিশ্চিত কৰিছে। ইফালে বিলাসীপাৰাত কংগ্ৰেছ অগপৰ মাজত 50 সম্ভাৱনা থকাৰ বিপৰীতে গোলকগঞ্জত বিজেপিৰ জয় নিশ্চিত বুলি সমীক্ষাত অনুমান কৰিছো। ইফালে ধুবুৰী জিলাৰ বহু চৰ্চিত বীৰ সিং জৰুৱা বিধায়ক ৱাজেদ আলী চৌধুৰীৰ এইবাৰ বিপদ ঘণ্টা বজাৰ সম্ভাৱনা থকাৰ বিপৰীতে কপাল ফুলিব পাৰে AIUDFৰ বহু বিতৰ্কিত প্ৰাৰ্থী আলী আকবৰ মিয়াৰ। কাৰণ সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী শক্তিশালী প্ৰতিদ্বন্দ্বিতাত AIUDFৰ তুলনাত কংগ্ৰেছৰ ভেটিত বেছি খহনীয়া সৃষ্টি কৰিছে। সম্প্ৰতি ধুবুৰী জিলাৰ 5খন বিধানসভা সমষ্টিৰ ভিতৰত 1খন AIUDFৰ, 1খন বিজেপি আৰু বাকীখন কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয় লাভ কৰিব পাৰে বুলি আমাৰ সমীক্ষাত নিশ্চিত